Hi guys, SB Assam ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি দৰাং নদীঘাট আহিছিলোঁ, বাৰীত আহিছিলোঁ। বৰ্তমান বাৰীত শাক অলপ ছিঙিলোঁ, আপোনালোকক দেখাম কি ছিঙিলোঁ। এতিয়া বৰ্তমান দৰাঙত আহিছোঁ, দৰাঙখন আপোনালোকক দেখাম। আৰু মোৰ প্ৰথম ফাৰ্ষ্ট ব্লগ নহয়, মই আগতে কচিছ কৰিছোঁ আৰু মই সফল হোৱা নাই। প্লিজ মোৰ চেনেলটো যাতে আপোনালোকে আগুৱাই নিয়ে আৰু আপোনাৰ মাজলৈ নিয়ে, তাতে মই আপোনালোকক দেখাম। মই দৰাংখন চাওক। আৰু মই আপোনালোকক এতিয়া আৰু কি দেখাম। মই প্ৰথম এই ফাৰ্ষ্ট মানে মই আগতে ট্ৰাই কৰিছোঁ, মই সফল হোৱা নাই। যাতে আপোনালোকে মোক আপোনাৰ মাজলৈ নিয়ে, মোক ছাপোৰ্ট কৰে, তাকেলৈ মই আপোনালোকক অনুগ্ৰহ কৰিছোঁ। প্লিজ দৰাং নদীখন চাওক, আৰু এইফালে বালি এখন নাও। তাৰপৰা এতিয়া মাছ ধৰে এই নাওখন লৈ পিনে যায়। এইডাল ৰছী বন্ধা আছে, তাত ৰছী ধৰি ধৰি যায়। আৰু মই দেখাম আপোনালোকক বৰ্তমান এটা ঢেকীয়া আগ চামগৈ, ঢেকীয়া আগ আছেনে নাই। এই চাওক, একেবাৰে শুকান বালি। এইটো ঘৰ বনাবলৈ নোৱাৰে, কিন্তু এইটো বালিটো ইমান হেৰি নহয়, হাত ভৰি ধুইবলৈ ধুনীয়া লাগিব, এইটো চাফা হ'ব। এয়া চাওক, মই ঢেকীয়া ছিঙি আছোঁ। ইমান ঢেকীয়া নাই, মানুহখিনি নি আদায় কৰিছে। আলুৰ লগত মিলাই খাম। আৰু নাই নে আছে? দুই এটা আছে আৰু ঢেকীয়া য'ত ত'ত। এইটো তলাই নাই আৰু দাই, এইকেইটাকে ছিঙকচোন। ক'ব ঢেকীয়া নাই আৰু মই আপোনালোক দেখাম এতিয়া চব্জি কি ছিঙিলোঁ মই। কবি লগাই থৈছে মানুহে, বন্ধাকবি। চাওক, দোলমান শাক বুটলি আছোঁ মই। আৰু ইয়াত
তোমাৰ কি বুটলি আছে? কচুবিলাকো উঠাব লাগিব। এইবিলাক আলু গছ, আলু পানী নাই নে কি নাই, শুকাই গৈছে দেখোন। এইটো মূলা শাক। খাবলৈ নিব নেকি? হাই গাইছ, আজি মই বাৰীলৈ আহিছোঁ। বহুত দিন মূৰতে বাৰীত আহিছোঁ। আজি কি লগাইছোঁ আপোনালোকক দেখাম। আপোনালোকে চাব কি আছিলে, কিমান ডাঙৰ হৈছে বস্তুবিলাক। আজি মই দেখাই যাম আপোনালোকক, আপোনালোকে চাব। এয়া চাওক, সৰিয়হ দি থৈছিলোঁ, সৰিয়হ ডাঙৰ নহ'লেই, গুটি ওলালে। এইবিলাক ইমানেই ওখ হ'ল বৰ্তমান সৰিয়হখিনি। আৰু আগত দেখা মূলা আছে, ফেচবিন আছে। এইবিলাক চব ফেচবিন আছে। ফেচবিন ক'ৰবাত দুই এটা লাগি আছে। ইমান টিটি হৈছে ফেচবিন। আৰু সেই আগফালে মানুহ আছে চব। মূলা এটা দেখাম দেই, কিমান ডাঙৰ মূলা আছে আপোনালোকে চাব দেই। মই দেখাম আপোনালোকক মূলা এটা। এইটো কি মূলা কয়? এইটো চক, মূলাটো কিমান ডাঙৰ। নাই কমেও 2 কেজিমান হ'ব। 2 কেজি বেছিয়ে হ'ব তেতিয়াহ'লে। অঁ, আৰু এইয়া মূলাটো, এইটো প্ৰথম দেখিছোঁ মই এইবাৰ। আপোনালোকে দেখিছে নাই? এয়া চক, এইটো লাই শাক ছিঙিলোঁ, এই ধনিয়া, তাৰপিছত এইটো ফেচবিন, আৰু কি আছে, আৰু এইটো দোলবন শাক ছিঙিলোঁ, আৰু এইফালে কচু আছে, মূলা আছে। এইটো মূলা। ইমানেই শাক ছিঙিলোঁ আৰু দুমুনা কৰিছোঁ, আৰু এতিয়া যামগৈ আৰু ঘৰলৈ। আৰু এইফালে বাৰীখন, এয়া কি শাক লগাই থৈছে য'ত ত'ত।